guys, once again welcome back to my channel. Special place. Today is 15th April and we are going to Bordua, which is in Nagaon district. So let's go. আজি বহুত এক্সাইটেড এণ্ড নিজকে বহুত ভাগ্যৱান বুলিও ক'ম যে মোৰ লাইফৰ ফাৰ্ষ্ট নিজে ড্ৰাইভ কৰা লং জাৰ্ণিটো ইমান এটা পবিত্ৰ স্থানলৈ হৈছে মইতো হেৰি কৰি আছোঁ এইবাৰ চাগে লকডাউন আৰু কৰোণা বুলি এনেকুৱা সেই সৰু সুৰা দোকানবোৰৰ চাগে কিমান লোকচান হৈছে অকল এইবোৰ দোকানে ন চবৰে হৈছে বাৰু তথাপিও মানে বেয়া লাগে বস্তু ভাবিবলৈ লং ড্ৰাইভ কৰি কৰি ভাগৰ লাগিছিলে ন চ' মা আৰু আমি ভাবিলোঁ অলপ চাহ একাপ খাই লওঁ ভাল লাগিব আৰু এতিয়া আমি কি খাইছোঁ মানে এইটো গজা এইখন কি ধাবা ধাবাখনৰ নাম কি পিছে হাইৱে ধাবা এইখন আকৌ মায়ে বৰ ভাল পায় ইয়াৰ চাহটো স্পেচিয়েল বুলি কয় আৰু এইখন ধাবা ভূপেন হাজৰিকা তেওঁ আহিছিলে আৰু বহুত ডাঙৰ ডাঙৰ মানুহ কিছুমান আহি গৈছে চ' এইখন স্পেচিয়েল ধাবা হয় অলপ বস্তুবোৰ চাহকাপ খুব ধুনীয়া হয় ইয়াৰ মা এইখন এতিয়া কি পালোঁ আমি এইডোখৰ নামঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰ তোৰণ দিছে সন্মুখতে তেতিয়া মানুহ সেইটো ৰাস্তাই গ'লে পায় আৰু মানে পটককৈ ধৰিব পাৰিব প্ৰৱেশদ্বাৰ বৰদোৱা থান এইফালে দিছে এইটো চাইডে এইফালে ইমান ধুনীয়া গেটখন লগোৱা আছে বৰদোৱা থান চাইডত এখন লিখা আছে ন আকৌ গ্ৰীণ কালাৰখন লিখা আছে আৰু মাৰ আছে বৰ আগত থাকে আমি মূল নামঘৰৰ পিনে গৈ আছোঁ আৰু আজি এয়া মণিকূট হৈছে আৰু আজি ভকতসকলে নতুন বছৰ বুলি নাম প্ৰসংগ কৰিছে আহি পাইছোঁ বৰ্তমান বৰদোৱা নামঘৰ কিন্তু মই মাছ চাছ পূৰা পিন্ধি আছোঁ কাৰণ মানুহৰ অলপ ভিৰ আছে আজি অভিয়াছলি নিউ ইয়েৰ হয় চ' সেইটো কাৰণে আহিছে আৰু মাহঁতে বৰ্তমান তাতে প্ৰসাদ যি আনিছে ধূপ ধূনা সেইবোৰ চব তাতে দিব গৈছে আৰু আহকচোন চাওঁ আৰু সেৱা কৰিলোঁ আৰু মা আৰু আমি বৰ্তমান প্ৰসাদ খাই আছোঁ আৰু ইয়ালৈ আহিলে আৰু ঘৰুৱাকেও প্ৰসাদ ল'ব পাৰে দেউতা বৰ্তমান প্ৰসাদ লৈ আছে বা ভিনদেউ সিহঁতৰ কাৰণে তাৰপিছত এয়া হৈছে হয় হ'ব দেউতাক সুধি ল'বা মা এইজোপাই সেই শিলিখা গছজোপা ন য'ত মানে তলত বহি শংকৰদেৱে ধৰ্মমূলক যিবোৰ গ্ৰন্থ লিখিছে বহুত বদলাই দিলে আগতে অকণ বহুত বেলেগ আছিলে গছে পুৰা এতিয়া এইবাৰ বহুত দিনৰ মূৰত অহাৰ কাৰণে ধৰিব পৰা নাই কিছুমান বস্তু বহুত বদলাই দিছে আগতে অকণ সেই গছেৰে ভৰা অলপ বেছি আছিলে এতিয়া অকণ বনাই দিছে বহুত বস্তু নতুনকৈ মোৰ এইবোৰ এই ৰাস্তাটো মনত আছে আমি এইফালেদি সোমোৱাটো আমি এইফালে আহি নাই এনেকৈ সোমাইছিলোঁ এইটো চাইডে সোমাইছিলোঁ এইফালে
এইফালেদি সোমাইছিলে এনেকৈ আহি এইফালে সোমাইছিলে এইটোৱে আছিলে এইফালে হেৰিও আছে লাইব্ৰেৰী আছে কোনটো এইটো নাটঘৰ অঁ ভাওনা হয় এইফালে নাটঘৰ আৰু লাইব্ৰেৰী এটা আছিলে লাইব্ৰেৰীটো ক'ত গ'ল এইটো চাইডে আছিলে সাঁচি গছতে তোমাৰ হেৰি চববোৰ লিখিছিলে আগতেতো কাগজ নাছিলে তেতিয়া মানে সেই সাঁচি পাততে লিখিছিলে অ'কে আৰু এয়া হ'ল বৰদোৱা থানৰ আকাশী গংগা আমি আহিছোঁ লাঞ্চ কৰিবলৈ ক'ত অনুৰাগ ধাবা আগতেও খোৱা গৈছে এইখনত ভাল বুলি ভাবোঁ আৰু ৰাস্তাত পৰে এতিয়া লাঞ্চ কৰি লওঁ আৰু বৰ্তমান আমি ভাবিছোঁ হেৰি মহামৃত্যুঞ্জয় মন্দিৰ যাবলৈ নতুনকৈ হৈছে চাওঁ তালৈ যাওঁ খালোঁ বলো হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ এইটো বছৰতে ইনগ্ৰেট হৈছে আৰু এইটোৰ খাচিয়ত হৈছে যে এইটো গোটেই ৱৰ্ল্ডৰ চবতছে ওখ শিৱলিংগ হয় চ' লেটছ গ' ইমান ধুনীয়া ৰাস্তাটো আৰু এয়া আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ ফাইনেলি আৰু এয়া হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ শিৱলিংগ হাইট হৈছে ইয়াৰ 126 ফিট ৰাতি আহিব লাগিছিলে ৰাতি বহুত ধুনীয়া ধুনীয়া হেৰি হয় একচুৱেলি লাইটিং বহুত ধুনীয়া হয় আৰু ভক্তৰ বাবে এইটো এইবছৰ ইনগ্ৰেট কৰা হৈছিলে অ'পেন কৰি দিয়া হৈছিলে ফেব্ৰুৱাৰী 26 তাৰিখে আজিৰ এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যে সকলোৰে মংগল হওক সকলোৱে ভালে থাকক আৰু আমি নেক্সট ব্লগত এনেকেই লগ পাওঁ আৰু তেতিয়ালৈকে আপোনালোকে প্লিজ হেণ্ড চেনিটাইজ কৰিব মাস্ক পিন্ধিব আৰু নিজকে বচাই ৰাখক আৰু আশা কৰিছোঁ আমি এনেকেই বেক টু নৰ্মেল ডেজ পাওঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰক নকৰক কিন্তু নিজৰ হাত চেনিটাইজ কৰিবলৈ আৰু মাস্ক ক'ৰবাত ওলাই গ'লে পিন্ধিবলৈ আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ একদম নাপাহৰিব ঠিক আছে দিয়ক আকৌ লগ পাম নেক্সট ব্লগত আৰু এতিয়াতো বাহিৰত ওলাই যোৱা নহয় বাট ষ্টিল আশা কৰিছোঁ আকৌ সেনেকুৱা নৰ্মেল ডেজ আহে বাৰু ঠিক আছে ভালে ভালে থাকিব দিয়ক বাই বাই